Why your life is so boring? এইটো কুৱেশ্যন যদি আমি ৰাস্তাত গৈ এজন মানুহক সোধোঁ মেক্সিমাম মানুহে এইটো এনচাৰ দিব কাৰণ মোৰ পইচা নাই সেইকাৰণে মোৰ লাইফটো বৰিং এটা প্ৰকাৰে চাব গ'লে এইটো সঁচা কথা পইচাই আপোনাৰ লাইফটো বহুত কমফৰ্টেবল বনায় পইচাই আপোনাক যি ইচ্ছা আপুনি কিনিব পাৰে য'ত ইচ্ছা আপুনি যাব পাৰিব পইচা থাকিলে চ' য়েছ পইচা নাই কাৰণে আপোনাৰ লাইফটো এটা ফালৰ পৰা বৰিং হয় বাট এটা বস্তু আপুনি নিজৰ লাইফত এপ্লাই কৰি চাওক কিবা এটা বস্তু আপোনাৰ কিনিব মন গৈ আছে বহুত দিনৰ পৰা কিনিব মন গৈ আছে আপোনাৰ নিকিনালৈকে আপোনাৰ এনেকুৱা লাগে যে বস্তুটো পালে নাজানো কি হৈ যাব লাইফটো মজা হৈ যাব বে ফৰ এক্সাম্পল আইফোন যাৰ আইফোন আছে যেতিয়া আপুনি লৈছে লোৱাৰ আগত আপোনাৰ এনেকুৱা লাগিছিলে আইফোন এটা ল'ব লাগে বে মজা হ'ব লাইফটো পুৰা ইণ্টাৰেষ্টিং হৈ যাব ইমান হয়তো ভবা নাছিল বাট বহুত এক্সাইটমেণ্ট এটা আছিলে আইফোনটো লোৱাৰ আগত বাট লোৱাৰ পিছত কি হৈ গ'ল এইটো বৰ বেছি একমাহ দুমাহ তাতছেও কম কিবা এটা থাকিল ভিতৰত তাৰপিছত সেইটো নোহোৱা হৈ গ'ল নৰ্মেল ফোনৰ নিচিনা হৈ গ'ল ঠিক তেনেকৈ গাড়ী যিসকলে গাড়ী লৈছে বহুত দিনৰ পৰা সপোন আছিলে যে মই গাড়ী ল'ম ল'লে গাড়ী কি হৈ গ'ল এটা টাইমলৈকে ইণ্টাৰেষ্টিং হৈ থাকিব বাট এটা টাইমত সেইটো বস্তুও বৰিং হৈ যায় চ' এটা বস্তু এইটো মই কোৱা নাই আপুনি নিজক সুধি চাওক যে আপুনি যি কিনিছে কিবা বস্তু কিনাৰ আগত সেইটো বস্তু বহুত ইণ্টাৰেষ্টিং হৈ থাকে কিনাৰ পিছত সেই বস্তুটোৰ ভেলিউ সিমান নাথাকে নোহোৱা হৈ যায় চ' যিকোনো বস্তু আপোনাৰ যদি সেইটো বস্তুৰ দাম 1 লাখ হয় 2 লাখ লয় আপোনাৰ অলৰেডি কিনিছে আপুনি বা 10 লাখ টকাৰ গাড়ী এখন কিনিছে সেই বস্তুটো আপোনাক হেপিনেছ দিব পৰা নাই ইণ্টাৰেষ্টিং বনাই ৰাখিব পৰা নাই আপোনাৰ লাইফটো চ' এইটো কেতিয়াও নাহিব যে আপোনাক মিলিয়ন ডলাৰ আপোনাৰ যদি পকেটত থাকে আপোনাৰ লাইফটো ইণ্টাৰেষ্টিং হৈ যাব সেইটো কমপ্লিটলি এটা ইলিউজন হয় মিছা কথা হয় কেইদিনমান হৈ থাকিব বাট পাৰ্মানেণ্টলি হৈ নাযায় কাৰণ সেই মিলিয়ন ডলাৰ আপোনাৰ বেংকত থকাৰ পিছত আপুনি যি বস্তু কিনিব কি কিনিব মেক্সিমাম কি কিনিব 5খন গাড়ী কিনিলে মাৰ্চিডিজ BMW ৰ'লছ যি টেছলা কিনিলে যিমান ইচ্ছা সিমান লেম্বৰগিনি কিনিলে যিমান ইচ্ছা সিমান দামী গাড়ী কিনিলে তাৰপিছতো এটা টাইমত সেইটো বস্তু বৰিং হৈ যাব যিমান ইচ্ছা সিমান ডাঙৰ ঘৰ কিনিলে এটা ঘৰত কিমান যাব আপুনি দৌৰিলে চিৰিৰে উঠা নমা কৰিলে চুইমিং পুলত জাপ দিলে গোটেই ঘৰটো যিমান ইচ্ছা সিমান দৌৰিলে হোম টুৰ কৰিলে ব্লগ বনালে ফ্ৰেণ্ডছক মাতিলে পাৰ্টি কৰিলে কি কৰিব আৰু সেই ঘৰটোত যিমান ইচ্ছা যি ইচ্ছা চব কৰিলে এটা টাইমত সেইটোও বৰিং লাগিব চ' আপুনি এখন লিষ্ট বনাওক কি বস্তু পইচাৰে মই কিনিব বিচাৰোঁ আপুনি যদি প্ৰাইভেট জেট এখনো কিনে আপুনি যদি একাউণ্টত বহুত মিলিয়ন ডলাৰ দি দিয়া আপুনি প্ৰাইভেট জেট কিনে প্ৰাইভেট আইলেণ্ড এটাও কিনে এটা টাইমত সেইটোও বৰিং হৈ যাব সেইটো মই কোৱা নাই আপুনি নিজক সুধি চাওক যদি আপোনাক এটা আইফোন বা এটা সৰু বস্তু বা গাড়ী এখনে হেপিনেছ দিব পৰা নাই পাৰ্মানেণ্টলি একো বস্তু দিব নোৱাৰে পৃথিৱীৰ সেইটো যিমান ডাঙৰ মিলিয়ন ডলাৰ যদিও হয় প্ৰাইচ সেইটো আপোনাক হেপিনেছ যিটো মই ইণ্টাৰেষ্টিং লাইফৰ কথা কৈছোঁ সেইটো লাইফ দিব নোৱাৰে চ' এইটো কথা মাইণ্ডৰ পৰা উলিয়াই দিয়ক যে মোৰ পইচা নাই সেইকাৰণে মোৰ লাইফটো বৰিং হয় পইচা নাই সেইটো কাৰণে আপোনাৰ লাইফত বহুত বস্তু নাই কমফৰ্টেবল নহয় আৰু পইচা হোৱাৰ পিছত আপোনাৰ লাইফটো বহুত বেছি কমফৰ্টেবল হ'ব এতিয়াতছে বহুত ভাল বেটাৰ লাইফ এটা আপুনি পাব বাট পইচা পাই যোৱাৰ পিছত সেই হৈ নাযায় পইচা পোৱাৰ পিছত লাইফটো সদায় সেই ইণ্টাৰেষ্টিং লেভেলটো ছেম হৈ নাথাকে ইণ্টাৰেষ্টিং হৈ নাথাকে লাইফটো কেইদিনমান থাকিব তাৰপিছত ইণ্টাৰেষ্টিং হ'বলৈ হ'লে কি কৰিব লাগিব কাৰণ আপোনাৰ যি ড্ৰিম আছে এতিয়া আপুনি এদিন নহয় এদিন পূৰা কৰিব যদি পূৰা কৰা নাই আপুনি যদি ভাবে যে পূৰা কৰিব নোৱাৰিম তেতিয়া নিজক সোধক যে একচুৱেলি কি কৰিব বিচাৰে আপুনি যদি এনেকুৱা কাম কৰি আছে যিটো কাম আপোনাৰ কৰিব মন নাই বা আপুনি জানাই ভিতৰৰ পৰা যে মই এইটোত নোৱাৰিম বে জাষ্ট ঘৰৰ মানুহৰ কথা শুনি কিনে কৰি আছোঁ কিবা এটা এক্সাম আপুনি জানাই ভিতৰৰ পৰা যে মই এইটো মোৰ দ্বাৰা নহ'ব বাট চবেই কৰি আছে ফ্ৰেণ্ডছে কৰি আছে ঘৰৰ মানুহে কৈ আছে কাৰণে মই দি আছোঁ এক্সামটো বাট আপুনি ভিতৰৰ পৰা জানে যে মোৰ দ্বাৰা নহ'ব মই ইয়াত ফেইলেই হ'ম চ' নিজক অনেষ্টলি এনচাৰ দিয়ক যে আপুনি কি বস্তুত ষ্ট্ৰং হয় কি বস্তু আপোনাৰ কাৰণে হয় সেইমতে নিজৰ কেৰিয়াৰ বাছি লওক তেতিয়া আপোনাৰ ড্ৰিমবোৰ ফুলফিল হ'ব কেৰিয়াৰ ৱাইজ পইচা ইনকাম কৰিব পাৰিব কম টাইমত নহয় টাইম লাগে চবৰে বাট এটা টাইমত আপোনাৰ হৈ যাব লাইফটো ঠিক আছে যি ড্ৰিম আছে হৈ গ'ল ফুলফিল চাপ'জ হৈ গ'ল তাৰপিছত ইণ্টাৰেষ্টিং বনাবলৈ হ'লে কি কৰিব লাগিব চ' মেইন যিটো আমাৰ বস্তুৱে আমাৰ লাইফটো ইণ্টাৰেষ্টিং কৰি ৰাখে এইটো বস্তু কি হয় সেইটো বস্তু এইটোৱে হয় লাৰ্ণিং নিজক আপুনি কি ডেইলি বস্তু
শিকাইছে এনেকুৱা যদি হয় যে আপুনি সদায় নতুন নতুন বস্তু শিকিব পাৰে নতুন বস্তু শিকাৰ বহুতে ক'ব পাৰে যে ইমান বস্তু ক'ত পাম পৃথিৱীত যে সদায় নতুন নতুন বস্তু শিকিব পাৰিম লাৰ্ণিং বুলি ক'লেও দুটা টাইপৰ লাৰ্ণিং আছে এটা হৈছে বাহিৰৰ বস্তুৰ লাৰ্ণিং যিবোৰ অবজেক্টছ হয় চাৰিওফালে আমাৰ বস্তু হয় যিবোৰ পইচাৰে কিনিব পাৰি বা বেলেগ বেলেগ স্কিল হয় সেইবোৰ লাৰ্ণিং সেইবোৰৰ এটা লিমিট আছে আৰু সেইবোৰ শিকি আপুনি চব শিকিব নোৱাৰে এটা টাইমত সেইবোৰ আপোনাৰ বৰ লাগিব যিমানে যি স্কিল নিশিকিব আপুনি গান গাব শিকিলে গিটাৰ বজাব শিকিলে চুইমিং শিকিলে বেলেগ বেলেগ স্কিল বহুত আছে পৃথিৱীত সেইবোৰ শিকি সদায় আপোনাৰ শিকিব মন নাযাব তাতো আপোনাৰ লিমিট এটা থাকিব চ' লাৰ্ণিং বুলি কওঁতে মই সেই স্কিলবিলাকৰ কথা কোৱা নাই সেই স্কিলবিলাকো শিকিব পাৰে আপুনি আপোনাৰ লাইফটো ইণ্টাৰেষ্টিং হৈ থাকিব বাট তাতো এটা লিমিট আছে আৰু এটা টাইমত সেইটোও বৰিং হৈ যাব চ' দুটা টাইপৰ লাৰ্ণিং আছে এটা হৈছে বাহিৰৰ দুনিয়াৰ লাৰ্ণিং যিবোৰ অবজেক্টছ হয় সেইবিলাকৰ বিষয়ে জনাটো ইনফৰ্মেশ্যন গেডাৰ কৰাটো আমি লাৰ্ণিং বুলি কওঁ বা এটা হৈছে ভিতৰৰ আমাৰ যিটো বস্তু হয় যিটো ছাবজেক্ট দুটা বস্তু আছে এটা হৈছে অবজেক্ট এটা হৈছে অবজেক্ট বাহিৰৰ বস্তু ভিতৰ আমি ছাবজেক্ট যিমান আপোনাৰ পৃথিৱীত কিতাপ আছে মানে কলেজত কিতাপ স্কুলৰ কিতাপৰ কথা কৈছোঁ মই যিমান আপুনি পঢ়িছে বা ছায়েন্স যিমান বস্তু আছে সেইবিলাকে আপোনাক অনলি বাহিৰৰ বস্তুৰ বিষয়ে বাহিৰৰ বস্তুৰ বিষয়ে শিকাব যিমান বস্তু আমি দেখিছোঁ যিমান বস্তু পইচাৰে কিনিব পাৰি সেইবিলাক বস্তুৰ বিষয়ে আপুনি শিকিব পাৰে কিতাপৰ পৰা ছায়েন্সৰ পৰা বাট এটা বস্তু আপুনি আমাক কোনেও শিকোৱা নাই বা কোনেও নকয় জেনেৰেলি এইটো কথা যে তই নিজৰ ভিতৰখনো জানিব লাগে হু এম আই ছাবজেক্ট এই বস্তুটো কোন হয় ভিতৰখন কোন হয় মই কোন হয় হু এম আই এইটো কুৱেশ্যন যদি আপুনি এবাৰ নিজৰ মাইণ্ডত আনিছে সেইটো কুৱেশ্যনৰ এনচাৰ বিচাৰি আপুনি এনেকুৱা যদি আপুনি ইণ্টাৰেষ্টিং বনাব বিচাৰে লাইফটো এইটো এটা ৱে মই কৈ আছোঁ আপোনাক যদি আপুনি হু এম আই কুৱেশ্যনটো নিজক এবাৰ সুধিছে আৰু একচুৱেলি যদি আপুনি চিৰিয়াছ হয় সেইটো কুৱেশ্যনৰ এনচাৰ পোৱালৈকে তেতিয়া আপুনি এনেকুৱা এটা ডাইমেনশ্যন গুচি যাব যিটো বস্তু আপুনি এনচাৰ পাব আৰু পোৱাৰ পিছত আপোনাৰ লাইফত নতুন শিকিবলগীয়া একো বস্তু নাথাকে নতুন কৰিবলগীয়া একো বস্তু নাথাকে তাৰপিছত আপুনি এইটো কোৱা নাই যে আপুনি বহি যাব একো নকৰিব তাৰপিছতো আপুনি কৰিব বাট সেইটো আপোনাৰ এফৰ্টলেছ যাব সেইটো আপোনাৰ এনে কৰা যাব কৰিব মানে বহুত ভালকৈ কৰা যাব বাট হেপিলি কৰা যাব সেইটো এতিয়া আপুনি যি কৰে লাইফত কিবা পাবৰ কাৰণে কৰে পঢ়ি আছে জব পাবৰ কাৰণে পঢ়ি আছে জবত কাম কৰি আছে পইচা ইনকামৰ কাৰণে বিজনেছ কৰি আছে পইচা ইনকাম কৰিবৰ কাৰণে কৰি আছে চ' কিবা পাবৰ কাৰণে আমি কৰি আছোঁ জিম গৈ আছোঁ এটা ভাল ট্ৰাইচেপ ভাল বডি এটা পাবৰ কাৰণে কৰি আছোঁ চ' এইটো নৰ্মেল লাইফত আমি যি কৰি আছোঁ কিবা পাবৰ কাৰণে কৰি আছোঁ এতিয়া বাট তেতিয়া আপুনি যি কৰিব আপুনি কৰিব বাট আপোনাৰ লাইফত অলৰেডি বহুত থাকিব বাহিৰৰ পৰাও কাৰণ মই ক'লোঁ ড্ৰিম ফুলফিল কৰাৰ পিছৰ কথা কৈ আছোঁ যে আপোনাৰ সকলো ড্ৰিম পূৰা হৈ যোৱাৰ পিছৰ কথা কৈছোঁ চ' বাহিৰৰ পৰাও আপুনি ঠিক ঠাক আপোনাৰ লাইফটো ভাল চলি আছে যি পইচা ইনকাম কৰা মন আছিল নিজৰ লাইফটো কমফৰ্টেবল বনাই ল'লে আপুনি ঠিক আছে চ' বাহিৰৰ পৰাও ঠিকে আছে প্লাছ ভিতৰৰ পৰাও আপুনি ফুলফিল্ড হ'ব ভিতৰৰ পৰাও ঠিকে থাকিব আপুনি যেতিয়া সেই এনচাৰটো পাই যে হু এম আই আৰু আপোনাৰ লাইফটো যদি ইণ্টাৰেষ্টিং বনাব বিচাৰিছে আপুনি এই বস্তুটোত নিজক ফ'কাছ কৰক যে হু এম আই এই বস্তুটোৰ এনচাৰ পোৱাটোক নিজৰ লাইফৰ গ'ল নহয় ইণ্টাৰেষ্টিং বনাই ৰখা এটা ৱে হয় এইটো আৰু সেইটো বিদ্যা বুলি আমাৰ যিবোৰ কিতাপ হয় মই হিন্দু ধৰ্মৰ কথাও যদি কওঁ যিবোৰ কিতাপ আছে আমাৰ 4খন বেদ আৰু বেদৰ যিটো লাষ্ট পাৰ্ট হয় বেদান্ত বুলি কয় আৰু কাক বেদান্ত বুলি কয় নৰ্মেলি যিবোৰ মানুহে আমি চবেই কওঁ যে মই হিন্দু মেক্সিমাম মানুহ যদি সুধো আপুনি হিন্দু মই যদি আপুনি কি কিতাপ পঢ়িছে হিন্দুৰ মেক্সিমামে ক'ব নাই একো পঢ়া নাই কেইটামানে ক'ব গীতা পঢ়িছোঁ বাট গীতাৰ কি পঢ়িছে শ্লোক কেইটামান পঢ়ি শুনাব মুখস্থ মাৰিছে শ্লোক ক'লে বাট ভিতৰত যিবোৰ লিখা আছে একচুৱেলি সেইবোৰ কোনেও 99.9999999% মানুহে নাজানে জানিব ট্ৰাই নকৰে সেইকাৰণে লাইফটো বৰিং মই কোৱা নাই যে আপুনি অনলি গীতাতে পাব মই কৈছোঁ ফিলচফি কুৱেশ্যনিং আৰু যদি আপুনি কুৱেশ্যনিং মাইণ্ডেৰে চব বস্তু চাই লাৰ্ণিং একচুৱেলি হু এম আই বস্তুটো নিজক সোধে ভিতৰখন জানিব ট্ৰাই কৰে কাৰণ বাহিৰৰ অবজেক্ট লিমিট আছে শিকাটো ভিতৰৰ যিটো বস্তু হয় সেইটোত যেতিয়া সোমাই যাব
তেতিয়া পৃথিৱীৰ বহুত ভাল ভাল আপুনি বুক পঢ়িব পাব, বহুত ভাল ভাল মানুহৰ কথা আপুনি শুনিব পাব, বহুত ডাঙৰ ডাঙৰ ফিলচফাৰ, আৰু সেইটো বহুত বেছি ইণ্টাৰেষ্টিং হয় এবাৰ যদি আপুনি সেইবিলাকত সোমায়। মোৰ কথা শুনি থাকোঁতে লাগিব পাৰে যে কেনেকুৱা বৰিং হ'ব, বাট এবাৰ যদি সোমায় ভিতৰৰ যিটো নলেজ আপোনাৰ হু এম আই এই বস্তুটোৰ যিটো লাৰ্ণিং হয় ন, এই কুৱেশ্যনটোৰ যিটো এনচাৰ বিচাৰি যোৱাৰ যিটো ৰাস্তা হয় ন, এনেকুৱা ইণ্টাৰেষ্টিং হয় বাকীবোৰ কথা আপোনাৰ তেতিয়া বহুত সৰু যেন লাগিব। যেতিয়া আপুনি বুজি পায় একচুৱেলি আপুনি নিজে কোন হয়, কিমান ডাঙৰ হয় আপুনি। আপুনি এতিয়া নিজক জাষ্ট এটা সৰু, আপোনাৰ যিটো নাম হয়, যদি আপোনাৰ নাম ৰমেশ হয় আপুনি নিজক ৰমেশ বুলি ভাবি আছে, যদি আপুনি ছোৱালী হয় আপোনাৰ নাম সোণালী হয় আপুনি নিজক সোণালী বুলি ভাবি আছে, যদি ল'ৰা হয় ৰমেশ সি নিজক ৰমেশ বুলি ভাবি আছে। বাট মই কংকন, মই নিজক ইমান বছৰ কংকন বুলি ভাবি আছিলোঁ, বাট হুৱে মই যেতিয়া কুৱেশ্যন কৰোঁ ভিতৰত সোমাই চাওঁ মই একচুৱেলি জানো যে মই নিজে কোন হয়। আৰু সেইটো বহুত ইণ্টাৰেষ্টিং হয় সেইটো, আৰু সেইটো বহুত লাকিলি আমাৰ ইণ্ডিয়ান ফিলচফিত, হিন্দু ফিলচফিত আছে সেইটো। আৰু লাষ্ট পাৰ্ট যিটো জ্ঞান য়োগ বুলি কয়, যে কৰ্ময়োগ, ভক্তি য়োগ, জ্ঞান য়োগ আৰু ৰাজা য়োগ বুলি এটা আছে। বাট যিটো লাষ্ট পাৰ্ট হয় যে আপুনি কৰ্ম কৰিলে চেল্ফলেছ একশ্যন, আমি জাষ্ট মই চিম্পলি কৈ দিছোঁ যে চাৰিটা আমাৰ বেদৰ মতে ভগৱানক পোৱাৰ, ভগৱান ৱৰ্ডটো আমি যেতিয়া শুনো যে সৰুৰে পৰা আমি শুনি আহিছোঁ ভগৱান, বিলিফ কিছুমানৰ মাইণ্ডত আছে ভগৱান মানে এইটো, এনেকুৱা দেৱ দেৱী আছে বা এইকেইটা নাম আছে, এনেকুৱা ভগৱানে আমাক চলাই আছে বুলি আমি সৰুৰে পৰা শুনি আহিছোঁ, মা দেউতাই আমাক শিকাইছে, ছ'চাইটিয়ে শিকাইছে, সেইটোৱে আমাৰ বিশ্বাস। বাট আমি কেতিয়াও সেইটোত জানিব ট্ৰাই নকৰোঁ একচুৱেলি ভগৱান কি হয়, আমি কেতিয়াও পঢ়িব ট্ৰাই নকৰোঁ কিতাপবিলাক, হিন্দু ধৰ্মৰ উপনিষদ কি হয়, গীতা কি হয়, সেইকাৰণে আমি নাজানো যে তাত কি কোৱা হৈছে ভগৱান মানে কি। চ' একচুৱেলি যদি আমি আপুনি চাই যে তাত যিটো লিখা আছে বেদত যে ভগৱানক পোৱাৰ চাৰিটা ৰাস্তা আছে, এটা হৈছে কৰ্ময়োগ, আপুনি নিষ্কাম কৰ্ম যিটো চেল্ফলেছ একশ্যন, আপুনি যি হয় আপুনি যদি বাকী দুনিয়াৰ হৈ কাম কৰে, বাকীবিলাকৰ হৈ কাম কৰে নিজক বাদ দি কিনে, তেতিয়া আপুনি ভগৱানক পাব। সেইটো জাষ্ট এটা ৱে হয়, তাৰমানে এইটো নহয় যে আপুনি দিন ৰাত বেলৰ কাৰণে কাম কৰি আছে নিজক বাদ দি দিছে, সেইটো জাষ্ট এটা লিটাৰেলি সেইবোৰ বুজোৱা নাছিল, চব চিম্বলিক ৱেৰে কিছুমান বস্তু বুজোৱা আছিলে বেদত যিবোৰ কথা লিখা আছে, আৰু পঢ়িলে আপুনি সেইবিলাক নিজে গম পাব। চ' কৰ্ময়োগ মতে সেইটো হয়, আৰু ভক্তি য়োগ মতে আপুনি সেইটোৱে ভক্তি কৰক, যে আপোনাতছে আপুনি শেষ নহয়, আপোনাতছে বেলেগ বস্তু এটা আছে, চ' তাত নিজক চাৰেণ্ডাৰ কৰি দিয়ক, সেইটো ভক্তি য়োগ। ৰাজা য়োগ মানে আপুনি মেডিটেশ্যন বা য়োগাৰ থ্ৰুৰে কিছুমান এনেকুৱা ষ্টেট, এনেকুৱা বস্তু এক্সপিৰিয়েঞ্চ কৰিব পাৰে যাৰ থ্ৰুৰেও আপুনি নিজক এইটো গম পাব পাৰে যে আপুনি মই কংকন নহয়, আপুনি নিজৰ নামটো নহয়, আপুনি তাতছে বেলেগ কিবা এটাই হয়। আৰু লাষ্ট পাৰ্টটো হৈছে জ্ঞান য়োগ, যিটো চবচে বেষ্ট পাৰ্ট হয়, যিটো যাৰ একচুৱেলি মন আছে লাইফটো ইণ্টাৰেষ্টিং বনোৱা, যাৰ একচুৱেলি শিকিব মন আছে যে হু এম আই, সেই জ্ঞান পাৰ্টটোৱে দিব পাৰে। এই চাৰিটা বস্তুক যদি দুটা ভাগত চিম্পলি ভগাব পাৰি হিন্দু ধৰ্মত, এটা হৈছে কৰ্মকাণ্ড, এটা হৈছে জ্ঞানকাণ্ড। কৰ্মকাণ্ডত যিবোৰ পূজা, যিবোৰ ৰিচুৱেল বা যিবোৰ বিলিফছ সৰুৰে পৰা আমি শুনি আহিছোঁ, যিবোৰ ইজি হয় বুজি পোৱাটো, সেইবোৰ বুজিব নালাগে, জাষ্ট বিশ্বাস কৰিব লাগে, আৰু ইজি হয়, তাত আকৌ মাথা লগাব নালাগে। চ' 99.99% মানুহৰ কাৰণে ঋষিবিলাকে যেতিয়া বনাইছিলে সেইবোৰ বেদ যোনে লিখিছিলে, সেইবিলাক মানুহৰ কাৰণে নৰ্মেল মানুহে যদি বুজি পায়, সিহঁতৰ কাৰণে কৰ্মকাণ্ডটো ৰাখিছিলে যে চবেই যাতে বুজি পায় নৰ্মেল মানুহে, কাৰণ তেতিয়া এডুকেশ্যন নাছিলে, তাতে মাথা নাছিলে কাৰো। এতিয়াও মাথা লগাব নোখোজে মানুহে, পঢ়িব নোখোজে, তেতিয়া আৰু কোনে পঢ়িব সেই 4000 বছৰ আগত। চ' ইজিলি কিছুমান বস্তু ওলাইছিলে, ষ্টৰি আৰু ৰিচুৱেল কিছুমান আছিলে কৰ্মকাণ্ডত। নেক্সট আছে জ্ঞানকাণ্ড। জ্ঞানকাণ্ড যিটো হয়, যিটো গীতা, ভগৱদ গীতা, উপনিষদ আৰু ব্ৰহ্মসূত্ৰ, এই তিনিটা বস্তুত যিটো আছে। গীতা কি হয়, গীতা জাষ্ট কৃষ্ণই অৰ্জুনক উপনিষদৰ কিছুমান বস্তু বুজাই আছে। উপনিষদ কি হয়, উপনিষদ জাষ্ট এটা চিম্পল কিছুমান এনচাৰ হয় যে আপুনি নিজে কোন হয়, এইটো যিটো কুৱেশ্যন হয় হু এম আই, তাৰে এনচাৰবোৰ উপনিষদত আপুনি পাব। চ' উপনিষদবিলাক ভালকৈ পঢ়িলে হিন্দু ধৰ্মৰ আপুনি বহুত ভালকৈ বুজিব যে আপুনি কোন হয়, ভগৱান কি হয়, আপুনি নিজে কি হয় বুজি পোৱাৰ পিছত আপুনি ভগৱান কি হয় অট'মেটিকলি বুজি পাব। আৰু সেইবোৰ যদি আপুনি পঢ়া নাই, আপুনি যদি কৈ আছে যে মই হিন্দু হয়, তেতিয়া আপুনি হয়তো 100% ট্ৰু নহয়, আপুনি সঁচা কথা কৈ থকা নাই, কাৰণ আপুনি তাত লিখা মতে বেদান্ত যিটো হয়, বেদৰ লাষ্ট পাৰ্ট, নাস্তিক তাক কোৱা হৈছে যিয়ে সেই মিনিংবিলাক বুজি নাপায়। নাস্তিক মানে এইটো নহয় যে আমি ভাবোঁ নাস্তিক মানে এইটো যিয়ে ভগৱান বিশ্বাস নকৰে,
বাট একচুৱেলি নাস্তিক মানে বেদান্তৰ মতে এইটো হয় যিয়ে হিন্দু ধৰ্মৰ যিটো বেদান্ত হয় উপনিষদ গীতা আৰু ব্ৰহ্মসূত্ৰ যিয়ে পঢ়া নাই যিয়ে তাৰ মিনিং বুজি নাপায় যিয়ে এইটো নাজানে যে হু এম আই সি নাস্তিক হয় বাকী দুনিয়াখনৰ যিবোৰ বস্তু আছে যিবোৰ এডুকেশ্যন আছে ইনফৰমেশ্যন আছে সেইবিলাক বিদ্যা বুলি নকয় উপনিষদত আৰু নিজৰ যিটো ইনফৰমেশ্যন হয় নিজৰ যিটো এডুকেশ্যন হয় তাক বিদ্যা বুলি কোৱা হয় হু এম আই সেইটো জনাটো বিদ্যা হয় বাকী বস্তুৰ বিষয়ে জনাটো মানে অবিদ্যা হয় হিন্দু ধৰ্মৰ মতে লাষ্ট যিটো বেদান্ত হয় আৰু হিন্দু ধৰ্মৰ যিটো বেষ্ট আপুনি নলেজ পাৰ্ট হয় সেইটো বেদান্ত বুলি কয় চ' আপুনি লাইফত যদি ইণ্টাৰেষ্টিং বনাব বিচাৰিছে লাইফটো মই কোৱা নাই যে অনলি বেদান্ত পঢ়ক বেলেগ বেলেগ ফিলচফি পঢ়ক ৱৰ্ল্ডৰ বহুত ফিলচফি আছে ভাল ভাল বহুত ভাল ভাল স্পীকাৰ আছে ফিলচফাৰ আছে যাৰ বস্তু আপুনি পঢ়িলে বুজিলে চাইণ্টিফিকেলি চব বস্তুৰ এনচাৰ বিচাৰি পাব এতিয়া আপুনি দুনিয়াখন ভাবে যে কোনোবাই চলাই আছে ভগৱানে চলাই আছে মই ভাল কাম কৰিলে স্বৰ্গত যাম বেয়া কাম কৰিলে নৰকত যাম বুলি চিম্পলি ভাবে মেক্সিমাম মানে বিশ্বাস কৰে বাট সেইবিলাক লিটাৰেলি লিখা নাছিলে সেইবিলাকৰ কিছুমান চিম্বলিক ৱেত মিনিং বুজা হৈছিলে ফৰ এক্সাম্পল যে আমি সৰুৰে পৰা শুনি আছোঁ যে শ্ৰীকৃষ্ণৰ মাকে যেতিয়া মুখখন চাইছিলে কৃষ্ণৰ মুখত গোটেই ব্ৰহ্মাণ্ড ইউনিভাৰ্ছখন দেখা পাইছিলে তাৰ মিনিং লুকাই থকা মিনিং এইটোৱে হয় যে মাক এজনীয়ে যেতিয়া পুতেক বা জীয়েক যেতিয়া বাচ্ছাটোক চাই সেই মুখতে গোটেই দুনিয়াখন বিচাৰি পায় মানে মাকৰ কাৰণে সেই দুনিয়া মাকৰ কাৰণে সেই ল'ৰাটো বা ছোৱালীজনীয়ে গোটেই পৃথিৱীখন হয় মাকজনীৰ কাৰণে চিম্পলি সেইটো মিনিং আছিলে হনুমানে যেতিয়া সূৰ্যক খাই দিয়া মানে এইটো যিটো এংগাৰ হয় যিটো নিজৰ ফিলিংছ হয় সেই ফিলিংছক খাই দিয়া মানে জাষ্ট ফিলিংছক কণ্ট্ৰল কৰা বুজায় যে আমাৰ যিবোৰ ফিলিংছ হয় কিছুমান ডিজায়াৰ্ছ হয় সেইবিলাক কণ্ট্ৰল কৰাটো হয় তেনেকুৱা বহুত হিডেন মিনিং কিছুমান আছে ডিপ মিনিং কিছুমান আছে যিবোৰ আপুনি পঢ়িলে বুজিব ট্ৰাই কৰিলে নিজক কুৱেশ্যন সুধিলে বিচাৰি পাব হিন্দু ধৰ্মত তেনেকৈ বেলেগ বেলেগ ধৰ্মৰো পঢ়িব পাৰে বেলেগ বেলেগ ফিলচফি পঢ়িব পাৰে বাট কেতিয়াও দুটা বস্তু আপোনাৰ তেতিয়া চেলেঞ্জ আহিব যে মই বহুত কথা কৈছে মই কাক বিশ্বাস কৰিম চ' তেতিয়া আপুনি নিজক ক'ব যে মই কেতিয়াও আকৌ বিশ্বাস কৰিব নালাগে আমি লাইফত আমাৰ লাইফটো এইটো কাৰণে বৰিং হয় যে আপুনি ছ'চাইটিয়ে আমাক যি শিকাইছে যি কৈছে আমি মানি লওঁ আমি বিশ্বাস কৰি লওঁ আমি কেতিয়াও কুৱেশ্যন নকৰোঁ যদি আমি কুৱেশ্যন কৰোঁ আমি বেছি ভালকৈ চব বস্তু বুজিম বেছি ভালকৈ আমি লাইফটো ইণ্টাৰেষ্টিং বনাব পাৰিম চ' যিবোৰ কিতাপত লিখা আছে আমাৰ হিন্দু ধৰ্মই হওক বেলেগ ধৰ্ম হওক বেলেগ বেলেগ ফিলচফি হওক আপুনি কেতিয়াও বিশ্বাস কৰিব নালাগে আপুনি নিজক সোধক যে এইবোৰ সঁচা কথা নে জাষ্ট বিশ্বাস হয় যদি মই কওঁ যে মোৰ হাতত এটা কলম আছে তেতিয়া আপুনি বিশ্বাস কৰিব লাগিব কাৰণ ৰিয়েলিটি নহয় এইটো বাট যদি মই কওঁ যে মোৰ হাতত এতিয়া এডাল ইয়েৰফোন আছে আপুনি এইটো বিশ্বাস কৰিব নালাগে ট্ৰুথ হয় চ' ঠিক তেনেকৈ যিবোৰ কিতাপ মই ক'লোঁ এতিয়া উপনিষদ হওক কিবা সেইবিলাক যি কথা লিখা আছে কমপ্লিটলি চাইণ্টিফিক হয় আপুনি যদি ভালকৈ পূৰা লজিকেল হয় আপুনি বিশ্বাস কৰিব লগা নহয় আপুনি ডাইৰেক্ট বুজি পাব বহুত ডিপলি আচৰিত কথা 4,000 5,000 বছৰ আগতে তেতিয়াৰ ঋষিবিলাকে বেদ ব্যাস বা যিকেইটা আছিলে ইমান চাইণ্টিফিক বা ইমান লজিকেল কথা লিখিছিলে যিটো আপুনি বিশ্বাস কৰিব নালাগে যদি পঢ়ে আৰু বহুত বুকছ আছে যিবোৰ আপুনি বিশ্বাস কৰিব লাগিব সেইবিলাক আপুনি নিজে গম পাব সেইবিলাক জাষ্ট ষ্টৰি ৰিচুৱেল কিছুমান হয় সাধাৰণ মানুহক বুজাবৰ কাৰণে সেইবিলাকতো ডিপ মানে চিম্বলিক ৱেট কিছুমান মিনিং আছে বাট আপুনি এনেই ওপৰে পঢ়ি চালে সেইবিলাক ষ্টৰি যেন লাগিব বা আপুনি বিশ্বাস কৰিব লগা হ'ব চ' বাট যদি বেষ্ট পাৰ্টটো চাই উপনিষদ পঢ়ে গীতা পঢ়ে আপুনি লজিকেলি চাইণ্টিফিকেলি আপুনি কোন হয় সেইটো বিচাৰি পাব হু এম আই কোন হয় এনচাৰটো পাব আৰু সেই পোৱা যিটো ৰাস্তা হয় সেই ৰাস্তাটো বহুত ইণ্টাৰেষ্টিং হয় পাওঁতেতো আপুনি এদিনতে নাপায় টাইম লাগিব অলপ আৰু সেই টাইম লোৱাটো মানে বহুত বেছি ইণ্টাৰেষ্টিং হয় আৰু সেইটোৱে আপোনাক লাইফৰ আচল মিনিং বুজাব সেইটোৱে আপোনাক বুজাব যে মুক্তি কি হয় যিটো আমি সৰুৰে পৰা শুনি আহিছোঁ মুক্তি ৱৰ্ডটো মোক্স যিটো শুনি আহিছোঁ হিন্দু ধৰ্মত আছে মোক্স মুক্তি তাৰ মিনিং বহুতেই বেলেগ বেলেগ ওলাই দিছে তই স্বৰ্গত যাবি সেইটোৱে মোক্স হয় তোৰ মানুহ হিচাপে জন্ম হ'ব নালাগে সেইটো মোক্স হয় বা মুক্তি হয় বাট একচুৱেলি সেইটোৰ মিনিং এইটোৱে হয় যে আপুনি এতিয়া আপোনাৰ যিবোৰ মাইণ্ডত চলি আছে থটছ আপোনাক লৈ পৃথিৱীখনক লৈ ভগৱান কি হয় ইউনিভাৰ্ছখন কি হয় সেইবিলাক থটছ চব বিলিভছ হয় মানুহে কোৱা জাষ্ট কিছুমান মান্যতা হয় মানি লোৱা বস্তু হয় সেইবিলাক যোনদিনা এতিয়া এটা বেলুন হৈ আছে সেইবিলাক আপোনাৰ মাইণ্ডত অ'কে সেই বেলুনটো যেতিয়া ফাটি যাব কেতিয়া ফাটিব যেতিয়া আপুনি একচুৱেলি ষ্টাডি কৰে এইবিলাক কিতাপ একচুৱেলি ষ্টাডি কৰে স্পিৰিচুৱেলিটি ট্ৰু স্পিৰিচুৱেলিটি ষ্টাডি কৰে
ট্ৰু ফিল'চফি ষ্টাডি কৰে তেতিয়া আপুনি বুজিব আপুনি কোন হয় তেতিয়া আপোনাৰ সেই বেলুনটো ফাটি যাব সেই ফাটি যোৱাটোকে মুক্তি বুলি কয় আপোনাৰ যিবোৰ বিলিভছ যিবোৰ মান্যতা যিবোৰ মানে বেলেগে কোৱা নোচন যিবিলাক আপুনি ধাৰণা যিবোৰ আছে এইবিলাক যোনদিনা আপোনাৰ মাইণ্ডৰ পৰা গুচি যায় তেতিয়া আপুনি মুক্তি হৈ যাব আপোনাৰ মুক্তি হ'ব সেইটোৱে মুক্তি হয় সেইটো এটা নতুন জন্ম বুলি কোৱা হৈছে যিটো কয় যে তোৰ নতুনকৈ জন্ম হয় নতুন জন্ম মানে সেইটোৱে হয় যোনদিনা আপুনি জ্ঞান পাৰ্টটো বুজি পাইছে গীতাৰ একচুৱেল মিনিং বুজি পাইছে গীতাৰ জাষ্ট দুটা ৱৰ্ডত যদি গীতাক ক'ব লাগে সেইটোৱে হয় এটা হৈছে নিষ্কাম কৰ্ম চেল্ফলেছ একশ্যন আৰু এটা হৈছে চেল্ফ নলেজ বিদ্যা বুলি যিটো কয় মই কোন হয় হু এম আই এই দুটা ৱৰ্ডতে গীতাক এক্সপ্লেইন কৰিব পাৰি গোটেই গীতাখনত কৃষ্ণই অৰ্জুনক সেইটোৱে বুজাই আছে আৰু গীতাৰ প্ৰথম কেইটামান চেপ্টাৰ অনলি উপনিষদখনৰ কিছুমান বস্তুৱে কোৱা হৈছে চ' পঢ়ক বেলেগ বেলেগ বুকছ বেলেগ বেলেগ মানুহৰ বস্তু শুনক চাওক ইউটিউবত চব পায় আজিকালি তেতিয়া আপোনাৰ লাইফটো ইণ্টাৰেষ্টিং হ'ব যোনদিনা আপুনি নিজক ভিতৰখন বুজিব ট্ৰাই কৰে হু এম আই লাষ্ট এটা কথা ক'ম আমি গোটেই লাইফ নিজক যদি তুলনা কৰোঁ যদি আমাৰ লাইফটো আমি তুলনা কৰোঁ এটা সাগৰৰ লগত ঠিক আছে এখন সাগৰৰ লগত আমি যদি নিজক তুলনা কৰোঁ যিবোৰ পানীত ঢৌ আছে ঢৌবিলাক আহে আৰু যায় বাট যদি আপুনি ঢৌ টাচ কৰে আপুনি কি টাচ কৰে ঢৌ টাচ কৰে নে পানী টাচ কৰে ঢৌ এটা জাষ্ট নাম হয় এটা ফৰ্ম হয় আমি দিয়া এটা নাম হয় আমি বুজি পাবৰ কাৰণে দিছোঁ এটা ঢৌ এই চা ঢৌ আহিছে বাট টাচ যেতিয়া কৰোঁ সেইটো পানীয়ে হয় চ' যদি এটা ঢৌৱে গোটেই লাইফ এইটো ভাবি থাকে যে মই ঢৌ হয় তেতিয়া সি বুজি নাপাব একচুৱেলি যে সি একচুৱেলি পানী হয় ঢৌ এটা ফৰ্ম হয় এটা নাম হয় যিটো অলপ টাইমৰ কাৰণে আহিছে গৈছে ঠিক তেনেকৈ আমি যিটো মানুহ নিজক আইডেণ্টিটি দিছোঁ যে মই কংকন মই কিবা মই ইণ্ডিয়ান মই আছামিজ মই হিন্দু মই ল'ৰা যিয়েই আইডেণ্টিটি মই দিছোঁ এইটো পৃথিৱীত চলিবৰ কাৰণে দৰকাৰ সেইবিলাক অ'কে আপুনি জানে সেইটো বাট ভিতৰৰ পৰা যদি আপুনি মানি লৈছে সেইটো কমপ্লিটলি যে মই সেইটোৱে হয় বুলি মানে কি এটা ঢৌৱে মানি লৈছে নিজকে ঢৌ বুলি বাট একচুৱেলি যদি চাই সি যে মই পানী হয় পানী যিটো কেতিয়াও সদায় বৈ থাকিব কেতিয়াও শেষ হৈ নাযায় ঢৌ আহিছে গৈছে মানুহ নামৰ বস্তুটো কংকন নামৰ বস্তুটো আহিছে গৈছে বাট যিটো কনচিয়াছনেছ সেইটো নাম নকওঁ এতিয়া কি হয় মই কোন হয় যিটো ব্ৰহ্মাণ বুলি কোৱা হয় আত্মান ব্ৰহ্মাণ যিটো কনচেপ্ট যিটো আপুনি চাইণ্টিফিকেলি লজিকেলি বুজি পাব পঢ়িলে বা ইচ্ছা কৰিলে যদি আপুনি চাই সেইটো কেতিয়াও শেষ নহয় সেইটো সদায় আছে আৰু সেইটো আমি হয় যেনেকৈ ঢৌ বুলি একো বস্তু নাই জাষ্ট আমি দেখিছোঁ ঢৌ এইটো আমি নাম দিছোঁ ঢৌ এটা ফৰ্ম হয় আহিছে গৈছে বাট একচুৱেলি এইটো পানীয়ে হয় ঠিক তেনেকৈ আমি জাষ্ট যিটো আইডেণ্টিটি নিজক দিছোঁ সেইটো এটা ফৰ্ম হয় জাষ্ট সেইটো একচুৱেলি অকলে সি এক্সিষ্ট নকৰে তাৰ ইণ্ডিভিজুৱেলি একো অস্তিত্ব নাই ইণ্ডিভিজুৱেলি তাৰ একো এক্সিষ্টেঞ্চ নাই সি জাষ্ট এটা বেলেগ এটা বস্তুৰ হেৰি হয় ফৰ্ম হয় যিটো আহিছে গৈছে যিটো জন্ম মৃত্যু বুলি কয় চ' এইটো বহুত ইণ্টাৰেষ্টিং আপুনি পঢ়িলে আপুনি জানিব ট্ৰাই কৰিলে হু এম আই মই কৈছোঁ আপুনি এইটো ৰাস্তা এবাৰ ট্ৰাই কৰি চাওক এবাৰ বুজিব ট্ৰাই কৰক বহুত ইণ্টাৰেষ্টিং হয় আপোনাৰ লাইফ সঁচাকৈ ইণ্টাৰেষ্টিং হ'ব আপুনি নিজক যেতিয়া কুৱেশ্যন কৰে হু এম আই তেতিয়া আপুনি এইটো ৰাস্তাত যায় তেতিয়া চব কাম আপোনাৰ ভাল হ'ব তেতিয়া আপোনাৰ ফিলিংছবিলাকে আপোনাক কণ্ট্ৰল কৰিব নোৱাৰে তেতিয়া আপোনাৰ খং উঠিলেও অলপ টাইমৰ কাৰণে খং উঠিব তেতিয়া আপোনাৰ দুখ লাগিলেও অলপ টাইমৰ কাৰণে দুখ লাগিব কাৰণ আপুনি জানিব মই ঢৌ নহয় মই পানী হয় তাত ত্বাম আছি যিটো হিন্দু ধৰ্মৰ উপনিষদটোৰ চবচে ডাঙৰ যিটো মহাকাব্য বুলি কোৱা হয় তাৰ ভিতৰত আছে চ' এইটো যোনদিনা আপুনি বুজি পাব আপোনাৰ লাইফটো সঁচাকৈ ইণ্টাৰেষ্টিং হ'ব সঁচাকৈ আপুনি বুজি পাব যে আপুনি কোন হয় পৃথিৱীখন কোন হয় লাইফ কি হয় তেতিয়া আপুনি সঁচাকৈ আপুনি নিচা কৰিব নালাগে একো বস্তু এডিকশ্যন আপুনি ল'ব নালাগে আপুনি একো নাখালেও একো নকৰিলেও এনি টাইম আপোনাৰ লাইফত দুখ কেতিয়াও নাথাকে মই কৈছোঁ বিলিভ মি মই অলমষ্ট সেইটো ষ্টাডি কৰিছোঁ মানে এতিয়াও কৰি আছোঁ আৰু সেইটো লাইনত আছোঁ এতিয়া আৰু সেইটো লাইনত থাকি আপুনি যিবোৰ পৃথিৱীত কাম কৰিব তেতিয়া আপোনাৰ কামবোৰ বেছি ভাল হ'ব বেছি ভালকৈ আপোনাৰ কৰা যায় হেপিলি কৰা যায়
আপোনাৰো খং উঠিব, আপোনাৰ দুখ লাগিব, বাট বেছি দিন নাথাকে। দুখ বহুত মানুহৰ পৃথিৱীত লাগে, সেইটো মনত ৰাখিব। দুখ চবৰে লাগে, বাট কিছুমান মানুহৰ এটা কথাক লৈ একমাহ দুখ কৰে, কিছুমানে এসপ্তাহ দুখ কৰে, কিছুমানে এবছৰ দুখ কৰে, কিছুমানে এদিন দুখ কৰে। দুখ কিমান টাইম আপোনাৰ মনত আছে, দুখে আপোনাক কিমান টাইম কণ্ট্ৰল কৰিছে, সেইটো ইম্পৰ্টেণ্ট হয়। কমপ্লিটলি আপোনাৰ মনৰ পৰা দুখ নোহোৱা হৈ নাযায়, কাৰণ যদিও আপুনি এইবিলাক পঢ়ে, আপুনি এইবিলাক বুজি পায়, তথাপিও আজিৰ পৰা 20-30 বছৰ আগৰ পৰা আপোনাৰ লাইফটো কণ্ডিশ্যন হৈ আছে, আপোনাৰ ব্ৰেইন ছ'চাইটিৰ মতে চলি আছে। চ' ইমান জল্দি কমপ্লিটলি শেষ হৈ নাযায় এইবিলাক। মিছা কথা যদি কোনোবা কৈছে যে মোৰ কমপ্লিটলি দুখ খং শেষ হৈ গৈছে, কেতিয়াও কমপ্লিটলি শেষ হৈ নাযায়। বাট বহুত কম টাইম থাকিব, আৰু একচুৱেলি আপুনি হেপ্পী হ'ব পাৰিব তেতিয়া, একচুৱেলি সুখী হ'ব পাৰিব। কাৰণ কোনো বস্তুৰ বা কোনো মানুহৰ তাত আপুনি আপোনাৰ হেপিনেছ ডিপেণ্ড হ'ব নিদিয়ে, ডিপেণ্ডেণ্ট হৈ নাথাকে তেতিয়া। অ'কে, এতিয়া আপোনাৰ হেপিনেছ কোনোবা এজন মানুহ বা কোনোবা এটা বস্তুৰ ওপৰত ডিপেণ্ড হৈ আছে। বাট এটা বস্তু ট্ৰুথ হয়, আগতেও ক'লোঁ, কোনো মানুহ বা কোনো বস্তুৱে আপোনাক হেপিনেছ দিব নোৱাৰে। হয়, গুড ফিলিং দিব পাৰে, বাট সেইটো টেম্পৰাৰী হয়। হেপিনেছ যিটো ভিতৰৰ পৰা আহে। আৰু এটা বস্তু মই শ্বেয়াৰ কৰিছোঁ লাষ্টত, যে আমি যেতিয়া আপুনি এইটো বুজি পাব, এই জ্ঞান বাৰটো যেতিয়া বুজি পাব, তেতিয়া আপুনি আপোনাৰ যেতিয়া ট্ৰু এক্সিষ্টেঞ্চ বুজি পাব, তেতিয়া আপুনি ভগৱান বিচাৰি ক'তো যাব লগা নহয়, আপুনি নিজৰ ভিতৰত ভগৱানক বিচাৰি পাব। কাৰণ ঢৌ আৰু পানীৰ মাজত ডিষ্টেঞ্চ কিমান? অলপো নাই, কাৰণ ঢৌৱে পানী, বা এইটো বটল আৰু প্লাষ্টিকৰ মাজত ডিফাৰেঞ্চ, মানে ডিষ্টেঞ্চ কিমান? চৰি, ডিফাৰেঞ্চ নহয়, ডিষ্টেঞ্চ কিমান, দূৰত্ব কিমান? এইটো বটল আৰু প্লাষ্টিকৰ মাজত ডিষ্টেঞ্চ কিমান? অলপো নাই, কাৰণ এই বটলটো প্লাষ্টিকৰে। বুজি পাইছে কি ক'ব কৈছে? চ' আপোনাৰ যিটো ট্ৰু কিয়েৰে বনোৱা হৈছে আপোনাক, সেই বস্তুটোৱে যদি আপুনি হয়, তেতিয়া এইটো বিচাৰি আপুনি ক'তো যাব নালাগে। আপোনাৰ ভিতৰতে তেতিয়া সেই বস্তুটো আছে, আৰু সেই বস্তুটোক যদি আমি ভগৱান নাম দিওঁ, বেলেগ বেলেগ নাম দিছে বেলেগ বেলেগ ধৰ্মত বা বেলেগ বেলেগ, নামটো মেটাৰ নকৰে, বাট বস্তুটো যদি আপুনি বুজি পায় কি হয়, তেতিয়া আপুনিয়ে সেইটো বস্তু হয়। ইউ আৰ ডেট টম আছি, সেইটো মিনিং হয়। যদি বুজি পায়, আপুনি ভিতৰতে আপোনাৰ ভগৱান আছে, আপোনাৰ ভিতৰতে সকলো আছে, আপুনি ভিতৰৰ পৰাই হেপ্পী হয়। আৰু হেপ্পী হ'বলৈ আপুনি একো কৰিব নালাগে, ক'তো যাব নালাগে, ইয়াতে এট দিছ মমেণ্ট আপুনি হেপ্পী হ'ব পাৰে। অ'কে, তো কুৱেশ্যন কৰক নিজক, এইটো ৰাস্তা বাছি লওক, বাহিৰৰ বস্তুৰ বিষয়ে বহুত শিকিলোঁ। লেটছ লাৰ্ণ এবাউট মাই চেল্ফ, মই কোন হয়, হু এম আই, লেটছ ফাইণ্ড দেট এনচাৰ।